আলোকিত আজি মোর অতি আনন্দর দিন পর ভনি দৈব কি শুভ পরিণয়কে হইছে অতি মাঙ্গলিক ভাবে অতিকে সুখীময় মহন্ত বসুদেৱৰ দৰে সত্তৰ হাতত ভনীতিকে অৰ্পণ কৰিবলৈ পাই নিজকে মই ধন্য মানিছো। আৰু সেইবাবে মই আজি লভিছো আনন্দ। কিন্তু কালকেতু যুৱৰাজ বুজনি নামানে মোৰ অবুজ পৰাণে। যুৱৰাজ কালকেতু যুৱৰাজ আজিহে বুজিব পাৰিছো কন্যাদান কিমান কঠিন। যুৱৰাজ পিতৃ মাতৃয়ে বাৰু নিজ কন্যা সন্তান এজন অচিনাকি লোকৰ হাতত কিবা দৰে সমৰ্পণ কৰে কালকেতু। যুৱৰাজ এয়া হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই আহি গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰ গৃহলৈ। তথাপি কালকেতু যুৱৰাজ বুজনি নামানে মনে দৈৱকী ভনীতি মোৰ অতি আদৰৰ পঠিয়াই তাইক মই দূৰ দূৰলৈ কিবা দৰে থাকিম কালকেতু মই শূন্য কাৰেঙত। গুণী জ্ঞানী বিবেকী আপুনি যদি হয় শোকাটোৰ দৈৱকীক বাৰু কোনে কৰিব সান্তনা। সঁচা কথা কালকেতু যুৱৰাজ বুজনি নামানে মোৰ অবুজ পৰাণে। যুৱৰাজ দৈৱকী ভনীতি মোৰ নয়নৰ মণি। দৈৱকী ভনীতি যে মোৰ অতুল সম্পত্তি। পঠিয়াই তাইক মই দূৰ দূৰলৈ কিবা দৰে সুস্থ জ্ঞানে থাকিম কালকেতু মই ধৰাত জীয়াই। দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা। মাঙ্গলিক উল্লেখনি কৰি হে হল বসুদেৱ দৈৱকীৰ বিবাহৰ কাৰ্য। যোৱা কালকেতু প্ৰস্তুত কৰিব হৰিণৰথ সিংহ যুৱৰাজ আৰু লগতে তুমিও যাবা
ঘোড়া শেখুয়ায় খোনা কালকেতু যুবরাজ বখদেব দৈত্যকে বিবাহের চৌর্যুত রাজি যাইছেন বড় কইতার লোক তার তুমি লক্ষ্য করিবা যুবরাজ আপনারা দেখময় আখরে আখরে করিন পালন বখতি হোক তোমালোকৰ হোথা বখুদে হোথ হোথ দৈবকী নাকান্দিবি নাকান্দিবি ও দৈবকী তই নাকান্দিবি তই তই কান্দিলে মই যে একেবাৰে সহ্য কৰিব নোৱাৰো ও দৈবকী তই নাকান্দিবি যা যা তই শেষবাৰৰ বাবে দাদাৰ পৰা বিদায় লৈ আহ নাকান্দিবি ও দৈবকী তই নাকান্দিবি যা যা দৈবকী তই শেষবাৰৰ বাবে দাদাৰ পৰা বিদায় লৈ আহ দাদা 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 কান্দি কান্দি আৰু তাৰ নিদিবি এই কংখ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ
হে দৈবকী দাদা কিয় তই অপরাধী কৰিব খুজিছ ওই খবরে পড়া বন্ধুনের বাঁধি রাখিছিলি ও ভোগা দাদারও তাক মই কোনোদিন পাহৰিব নোৱাৰো দৈবকী ময়ো দাদা চিৰদিন মই তোমাৰ কাষত নাপাহৰো তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা দৈবকী দাদা কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি তোক মই কৰিছিলো ৰং ব্যৱহাৰ আজি এই বিদায় কিয়নো পাহৰি যাবি তই মোৰ অতৰ পৰা নাকান্দিবি আই শুভক্ষণ যাই পাৰ হৈ বসুদেৱ আজি এই শুভ দিনৰ শুভক্ষণত মোৰ এই স্নেহৰ ভনী দৈবকী হাতত মই সৰলা অজলাতা অবুজ বালিতা হব পাৰে পদে পদে হত অপৰাধ ক্ষমাই ভূষণ জানি নিজৰ ঢাংগিনি ভাবি ক্ষমা কৰিবা তাই কিন্তু মনত ৰাখিব বসুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা বঞ্চিত নহয় যেন মোৰ স্নেহৰ ভনী দৈবকী যুৱৰাজ আদেশৰ মই নকৰো লংঘন তোমাৰ প্ৰতি এক অনুৰোধ ভনীতি পতি ব্রহ্মা পতি বিষ্ণু পতি ত্রিনয়ন পতি এই তিনটা জীবনের ধন দেবতার দরে কাম করিবি খোদায় পালিবি আবেগ খোদায় স্নেহ প্রীতি সম্ভাষণে দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা বিদায়ৰ বেলা কাজু উপদেশ যেন শিৰোগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ কি দিম মই ও ভোগা দাদারে পঠিয়াই তোক মই কিবাদরে থাকো দৈবকী মই সৈন্য কাৰেগত অন্তর চলিছে মোৰ না মানে বুজন নোৱাৰো বুজাব তথাপিও জাৰি মই আশীৰ্বাদ হৰ গৌৰী বসতি ভক্তহঁতৰ উঠা বসুদেৱ উঠাই যাত্ৰাৰ শুভক্ষণ সমাগত দৈবকী আজি মই
নিজেই হাৰথি হৈ ধৰি পাকচৰি থৈ আহিম তোমালোকক যদুপুৰী মাংগলী কৰুলি ধনী কৰি বিদায় জনোৱা বসুদেৱ দৈৱকী অদিতি নাকান্দিবি ভনিতি করে অট্ট হইছ অন্য গোবর করি হাস্য করে আছি মূর্খ বিয়া পাতে মহাসভাৰে তই আজি আপোন পাহৰ মূৰ্খ সংসদই স্নেহজ ভক্তি এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহার করিবতো লীলাক্রমে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মরণর দুরন্ত সমু সপিয়াহে ধীরে ধীরে তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা দৈৱকী মিছা মিছা দাদা মিছা 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 হসা হসা মনত পেলা তই ধৈৰ্যতিৰ অভিশাপে মনত পেলা তই হেই ধৈৰ্যতিৰ অভিশাপে মনত পেলা তই হেই ধৈৰ্যতিৰ অভিশাপ
পেলা তাই ধৈর্যের বিহাপে মনত 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 পেলা তাই ধৈর্যের অতি হোসা মনত পড়িছে মোর ধৈর্যটির অভিখা আনন্দত পহরিছু নিজরেই হতে ভবিষ্য সাবধান করে দিছে আকাশ বানিয়ে ওরাই দিছে মোর কর্তব্য নিজরে কালকেতু ঘরুয়া বিজলি বেগেরে তো প্রতীক্ষণ তোর আনন্দ তো উন্মত্ত পূজা পলাও ক্লরি মিত্র নিত্য মোর কোনো নয় শত্রু সকলতি বধ করা যাকে যত কুয়া বলিয়া তোমার হাতে জুড়ে মেলে গিয়া পচা সমুদ্র আনন্দর উৎকভ কেবে ধ্বংসর ধুমুহা আপনারা দেখমই নতহিরে করিছো গ্রহণ আজি এই কালকেতুয়ে মথুরাচি অন্যায় অত্যাচার চলাব তাক দেখি সকলোৱে বুজিব হন্তকৰ অন্য এটা নাম মহাকাল কালকেতুয়ে আজি কৰিছে অংগীকাৰ প্রলয় ঘন্টা বাজিব হিংসনাট করি ধুমুহা উচ্চপাতে পাব মথুরা সমগ্র পৃথিবীর হব আজি রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন খুদে নতুন মিটি স্নেহর ভলি দৈব্য কিল ভবিষ্যতে ভাগ্যল বিলোর হনিলা নহয় তুইও কানপতি জিমিলন বান্ধোনেৰে বান্ধি দিছিল তোমালোক দুয়োটিকে মই এই মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ জানো ইমান কি কৰিবা বসুদে অমৃতত গড়াল বেশ কথা সেয়ে হব নহব অন্যথা স্নেহ মমতা আছিল যত মানে সকলোতে বিখজ্জিলো এই মুহূৰ্ততেই মন্ধৰ নাক পাপই তলিয়াই ঘর গহাতে হিরস্যেদ করি মুক্ত হব খুঁজা মৃত্যুর দুয়ার হমে বিরুদ্ধ করি চিরকাললৈ এই এই পিখাসি শান্ত হওয়া শান্ত যুবরাজ মানবী দৈত্যাধী দৈতিক দাম অতিক্রমে করিব খোঁজাতে ব্রতুলতে মাথা তার উপরে ভক্তি সজ্জা
মহাপাপী যুৱৰাজ ৰাজধানী দিব খুদে সন্মুখৰ পৰা হক ভগ্নী হত্যা মহাপাপ দাদা কিবা হেতু অনৰ্থক আজি মই ল'ব লাগে মৃত্যুদণ্ড কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় দাদা কিয় দাদা তোর কোন অপরাধীন হয়ে আছে মথুরার প্রজা যত মানে অপরাধ এই কঙ্খর নে কি করবে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ বা আছে কিবা কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলোকে বিধান হয় ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ ঘিৰে আজি সীমাৰ্থি লংঘিছে হত্যা কৰি ভক্তিক নিজৰ মৰণকো তুমি ৰধিব খুজিছা নালাগে কৰিব বিলম্বই ঘটাই বিঘিনি বেশ কথা তোমার কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনেই বিধান প্ৰথমতে দৈৱকীক কৰি সংহাৰ তাৰ পাছতে সম্বল দৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে দৰে ধ্বংস কৰে কংস অবলীলাক্রমে মরণের ভাবে প্রত্যেক মুহূর্ততে কিন্তু দাদা তোরূপ জানিবা বীর তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত বিচৰিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম সঁচা কথা যুৱৰাজ এনে কাৰ্য অতিকে অশুভনীয় নাৰী হত্যা ভক্তিক হত্যাৰে কলংকৰ কালি মাখানি ক্ষত্ৰিয় ৰাখি শিছে এনে কাৰ্য কৰা যদি ইচ্ছাটো তোমাৰ যুগে যুগে বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা আৰু নলব তোমাৰ নাম লাজতে ঘৃণাতে আর তারেই ভয় হাপহি গাখীৰ খোৱাই মূৰ্খ কংসই জগতত পীৰ বুলি হব পৰিচিত বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ আৰু আছে যুৱৰাজ সহজ উপায়
উপায় দৈব কেউ থাকিব চিঞৰ তোমাৰো ৰাজা একোকে নহব অনিষ্ট কৰিছো কৰ জোৰে কৰিছো মিনতি মই দিয়া মোক দৈৱকী প্ৰাণ ভিক্ষা দৈৱকীৰ প্ৰাণ ভিক্ষা হয় সম্ভৱ তাৰ পৰিৱৰ্তে ৰজা দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এজনকৈ আনি দিম তোমাৰ ঘাটত হত্যা কৰি কি হব নিষ্কণ্টকে ভাবা তুমি আপোন ঈশ্বৰ পাৰিবানে প্ৰতিজ্ঞা কৰিব পাৰিবানে ত্যাগ কৰিব সন্তানৰ যদি পাৰা তাতে মোৰ নাই আপত্তি তোমাৰ মুখলৈ চাই প্ৰাণ ধন দিব পাৰো মই শক্তিধৰ নৰপতি তুমি মজা আমি আশ্রিত তোমার প্রবল শক্তিরে জীবা থাকে সকলো কাঢ়ি নিব পাৰা আপোন ঈশ্বৰে তথাপিতো ৰাজন মিছা কথা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱী দেৱীগণ অৰ্ধাঙ্গিনী স্পৰ্শ কৰি দক্ষিণ হস্তেৰে যি কম তজু সন্মুখত সকলো মই আখৰে আখৰে কৰিম পালন विगत प्रतिज्ञा क्या क्या स्वामी क्या 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 स्वामी क्या क्या करेला जीने विगत प्रतिज्ञा क्या क्या स्वामी শান্ত হোৱা দেৱী শান্ত ভাগ্যৰে লিখন দেৱী মোক বাধা নিদিয়ে প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞা এতিয়াৰে পৰা গৈ দুজনে চাবলৈ স্থিৰ নেত্ৰে নিজ সন্তানৰ চিহ্নহীন নিজকে কৰিবলৈ প্ৰস্তুত ৰক্ষা কৰা ৰক্ষা কৰা
কেতু ধন্য দঙ্গলীলা বন্ধ করা দাদা, দঙ্গলীলা বন্ধ করা দাদা, বন্ধ করা, দঙ্গলীলা বন্ধ করা দাদা, বন্ধ করা, দঙ্গলীলা বন্ধ করা দাদা, বন্ধ করা। দেখো বন্ধ করে দাও, দেখো জগতে কংসরে ক্ষমতা, কংসরে অস্তিত্ব, কংসর পরাক্রম কিমান কিমান কিমান। হাতের হাতের পিখাসি, এই হাতের হাতের ওরে কলঙ্কিত হাতে স্পর্শ নকরিবি মোর দুখানি শরণ। হাতের এই এই পিখাসি হাতের যুবরাজ যুবরাজ দেবী ভগবান তোমার নিঃসরণ সৃষ্টি যেন ধ্বংস হয় প্রতি তনকতে ভিতর মই আৰু দৈবকী মাথা আসুজন দুটি পানে সৃষ্টি জীবন অন্ধকার কারাগার ইউ আজি হল দেৱৰ মন্দিৰ ৰাখি ৰাখি ফুলৰ ভৈখান ধূপ ধূনা চন্দনৰ গন্ধে ভাগি আহে চতুৰ্দিশে কৰে মুখোভিত দৈবকী 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 দৈবকী
ঘৰতনো মই দিলো ক'ত 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 দৈৱকী ক'ত পৰম দৈৱকী জয়পকে হীরায় হীরায় ঢালিস না অমৃতর
দৈবকী ভাগ্য অতিছে তুমি দৈবকী দিয়া দিয়া দৈবকী মোকো সেই সৌভাগ্যৰ ভাল দৈবকী দৈবকী সকলো দোষ পিছা দেখোন কিবা হেতু দেখো আজি বিখাদিত বন গোচোৱা দৈবকী মুখৰ পৰা ৰিহাৰ আচল তুমিও কান্দা কান্দি কান্দি সকলোৰে মজিয়া বঢ়োৱা বাবা বাবা হে ৰাইকম মুহূৰ্ত সন্ধিক পাছতে আহি উপস্থিত হ'ব ভাতৃ মোৰ মহাকাল আজ্ঞাত কিয় ভাষা জন্ম ললি দৈবকীৰ গৰ্ভত আমাৰ পাপৰ ফল দেৱতাৰ সৌপাত লাগি উৰি যায় সোণৰ সংসাৰ নাহিলি কেলৈ শুন দীৰ্ঘজীৱী হ'ল কিয়নো আহিলি ভাই আছে সত্য মোৰ দিনে ৰাতিয়ে মেলেছ লুকুৱাই বন্ধ কোন দিশে য'ত নাই অত্যাচাৰী কংস ভাজাল উপায় দৈবকী কি উপায় ৰক্ষা কৰো বংশৰ প্ৰদীপ ভয় নাইব জন হিচাপে বকুতো সময় খোজ লোৱা গকুলৰ নন্দনৰ ঘৰ মায়া মেলা আছে সকলো যোৱা দৈবকী বিধাতা দুষ্ট আছে আমার কি করিব পারে সেই কংস দুরাচারে দিয়া দৈবকী পুত্রকে তোমার দেবর নির্দেশ মতে খোঁজ লও মই গোকুলৰ ফালে দিয়া
어떡하고나게 한다니 대단한 거건. 가라든 महाराज 아주 어스톱이디 अय महाराज आज अष्टमी 아주 오늘 바라보는 것이세요 स्वामी स्वामी महाराज 어디 보라니 대머리 지나가던 앞장을 먹어다시 आसे महाराज 의쇼 엉거거리 공토모 모르나이 너희 보호하니 어이 바로 여우지에세 나이 디모리세 미사 엉거를 바라보이니 이만한 하와적대 던하고 보아야지 대본합니다 महाराज 기가 넘기나 하이 केवल महाराज पताली तो कोई अपशिष्ट कोई से 아까도 했죠 에이 바로 깼죠 에이 पताली तो कोई बोला नहीं 맞지 않죠 시간 이후에 선마 그한 कोई से 이기 세비 벌써 어디 또 가르마르 알아가고 있어 목도 필요해 에이 맞네 선거도 कोई से 땡땡아 맞디 굴란다 아주리 아니 이어서 아사리 Hey!
John!